Hello everyone, welcome back to my another vlog. এয়া দেখিছেনে বাৰু সন্ধিয়া সময়ত পাপাই মামা ঘৰৰ আইতাক লৈ আহিলেগৈ নাহু কৈ আছিলে যদি পাপা যোৱাৰ কাৰণে এয়া আহিছে বৌৰ লগত অকণমান ধা-ধেমালি কৰিছিলোঁ তাক আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ ভিডিঅ' বনোৱা একেবাৰে প্লেন নাছিলে যদি ভিডিঅ'টো কৰিলোঁ ৰাতি খোৱা ইমান নালাগে নহয় নহা মানুহ নহয় এতিয়া আহিলে সকাম নাই নি এইদিনত সকাম নিকাম নাই সকাম এৰি থৈ আহিলে যে আপুনি খাই আহিব লাগিছিলে আৰু সকামটো খাই আহিব লাগিছিলে ভাল লাগিলে আৰু নখোৱাটো আমি নেও নহয় এয়া আকৌ পাপাই মামা ঘৰৰ আইতাক লৈ আহোঁতে লগতে আইতাই ভাল পোৱা কিবা কিবি বস্তু লৈ আহিছে বায়ে আকৌ যাওঁতে পাপাক কৈছিলে শাক আনিলে কিন্তু সৰিয়হ শাক আনিব দেউতাই মানে সৰিয়হ শাক আৰু মাছৰ লগত এনেকৈ বনাই খাই ভাল পায় আপোনালোকেও খাই কেনেকুৱা পায় ক'বচোন সৰিয়হ শাক আৰু মাছ আমাৰ ভাল লাগে তাই ভাল পায় বিশেষকৈ এয়া আমি আটাইকেইজন বহি একেলগে চাহ খাবৰ কাৰণে লৈছোঁ মাও এইফালে প্ৰাৰ্থনা কৰি আহি পাই গ'লি বায়ে চাহ বনালে আৰু এতিয়া আমি চাহ খাবৰ কাৰণে লৈছোঁ আমাৰ বহুত কথা ওলাই আইতা আহিলে যিহেতু বহুত দিনৰ মূৰত থাকিবলৈ আহে আমি গৈ থাকোঁ বাৰু আইতাও পাপাই লৈ আহেগৈ তাৰপৰা অলপ দিন থাকে আকৌ যায় তেনেকুৱা হয় আৰু আহিলেই কথা আমাৰ অন্ত নহয় এয়া আমি চাহ তাহ খাই মেলি লৈছোঁ তাৰপিছতে দেখাই থাকিম ব্লগটো আজি চাগে বহুত বেছি দীঘলীয়া নহয় এনেই ৰাতি কি কৰোঁ তাকে দেখাম গতিকে চাই থাকিব ব্লগটো শেষলৈকে আজি ভিডিঅ' বনোৱা একেবাৰে প্লেন নাছিলে এনেই হঠাতে ভিডিঅ' এটা কৰিলোঁ আৰু আপোনালোকৰ লগত এইদৰে সৰু সৰু ভাল লগা সময়সমূহ সাঁচি থৈছোঁ আৰু এইফালে পাপাই লৈ আহিছিলে মাছ আৰু বৌয়ে কচ মাছ খাই ভাল পায় বিশেষকৈ সেইকাৰণে কচ মাছকে আনিলে আৰু দেখিছেনে সেয়া টিভি চাই আছে আইতাই নিউজ চাই আছে আৰু এয়া আমাৰ বনোৱা ষ্টাৰ্ট কৰিছে এয়া ইয়াতে কেইপিচমান ভাজিবৰ কাৰণে থৈছে আৰু এনেকুৱা দিনত ধনিয়া পাতটো দাইলত দিলা চলা খাই বৰ ভাল লাগে এয়া আমাৰ বনি আছে অকণমান ইয়াতে পানী অকণমান দিব লাগিব আৰু এইফালে ঘৰৰ বেঙেনা আলুগুটি আৰু দাংবডি কিনি অনা বাৰু দেই এয়া ভাজি বনাবৰ কাৰণে থৈছে এয়া কেইপিচমান ফ্ৰাই কৰি থৈছে এয়া আমাৰ ভাত ৰেডি হৈ গ'ল আৰু এইফালে মূলা ভাজি বনাইছিলে সেয়াও দেখাম তাৰ আগতে আমাৰ দাইলখিনি এয়া ধুনীয়াকৈ ৰেডি হৈ গ'ল আৰু এইফালে আমাৰ ভাজিখন ৰেডি হৈ গৈছে এয়া দাংবডি আলু বেঙেনা মানে মিক্স ভাজি তাৰপিছতে এইফালে আকৌ মূলা আলুগুটি দি একদম জালুক দি লগতে ধনিয়া পাত দিছিলোঁ এইফালে আমাৰ এতিয়া ভাত মানে বাঢ়িবই আৰু ৰেডি হৈ গ'ল গৰমে গৰমে এতিয়া ভাত খোৱাহে কথা এইফালে মায়ে ধুনীয়াকৈ ভাত বাঢ়ি মেলি দিলে এয়া আমি খাবলৈ ষ্টাৰ্ট কৰিলোঁ আজিলৈ আহিছোঁ শুভৰাত্ৰি